বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। আৰু মই বিচাৰোঁ যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ। 9 তাৰিখে চিৰাঙত যাম। মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি, কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম। তেতিয়া আমি গম পাম যে কিমানটা জিকিম, কিন্তু উৎসাহ বহুত বেছি, ৰাইজৰ প্ৰবল উৎসাহ। স্যাৰ, আপোনাৰ আশীৰ্বাদৰ হাতখন BPFৰ ওপৰত থাকিবনে UPPৰ ওপৰত থাকিব? মোৰ আশীৰ্বাদ সকলোৰে লগত আছে, আৰু মই বিচাৰোঁ যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে, মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে। আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম, সভাপতি মহোদয় যাব, আৰু আমাৰ অবজাৰ্ভাৰসকলেও প্ৰতিবেদন দিব। আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম। স্যাৰ, বিজেপিত উৎকাৰ কৰিবলৈ 3টা গগৈ মিত্ৰতা হ'ব লাগে। মিত্ৰতাটো আমিও কৰি আছোঁ। অতুল বৰা, কেশৱ মহন্ত, প্ৰমোদ বড়ো, আমাৰ লগততো চব আছে, টংকেশ্বৰ ৰাভা, গতিকে ৰমাকান্ত দেউৰী, প্ৰদান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু, সেইটো ডাঙৰ মিত্ৰতা নহয় জানো? সেইটোৰ কথাও আপোনালোকে কওক। মই ক'লোঁ নহয়, আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ। বড়ো, মিচিং, ৰাভা, কলিতা, কেওঁ, তিৱা, কাৰ্বি, ডিমাচা, আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব? স্যাৰ, বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক আছে নেকি? এনেকৈ ভাবে নেকি? বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে। সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক। বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ। অহা 5 বছৰত আমি সমতা, বিকাশ আৰু প্ৰগতি আনিম। স্যাৰ, কংগ্ৰেছৰ শাসনকালত স্যাৰ যথেষ্ট গোষ্ঠী সংঘৰ্ষ হৈছিল। এতিয়া আহি কৈ আছে কংগ্ৰেছে যুঁজ কৰিব বুলি। কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগুৱাইছিলে, কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে, আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। মুখ্যমন্ত্ৰী মহোদয়, ফেচ হ'ব নালাগে নহয়, ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে, তেওঁলোকেতো আমাৰ ফেচ। আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেচ হ'ল নৰেন্দ্ৰ মোদী। বিটিআৰে সোমাব দিব নালাগে, কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ। গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে। এভিকশ্যনটো অহাকালি হ'বই, কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে, আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে। স্যাৰ, বিটিআৰতো ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে নেকি? সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ। বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয়। কিয় আস্থা হেৰুৱাব? যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ। আমি কাৰো বিপক্ষে নহয়, আমি সকলোৰে সপক্ষে। যোৱাকালিওতো মই মিটিং কৰিছোঁ, এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম। গতিকে বিজেপি কাৰো বিপক্ষে নহয়, বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে। আপুনি স্যাৰ কোকৰাঝাৰলৈ অহা সৰ্বাধিক মুখ্যমন্ত্ৰী, এই যাত্ৰা আৰু কিমান দিন অব্যাহত থাকিব? একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয়, তেতিয়ালৈকে বিটিআৰত মই আছোঁৱেই। আপুনি যিহেতু সাংবাদিক নহয় বাইদেউ, লাহেকৈ মই সুধিম। আচ্ছা, তেতিয়াহ'লে আহক না, আপুনি আগত আহক। আহক না বাইদেউ, কোনে যাব নিদিয়া? জাৰ্নেলিষ্টক? আচ্ছা, এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই, পানী চাহ পাইছেনে নাই, তাৰপিছতে মই ইয়াত আহিম। স্যার, বিটিআর তিনটা সমষ্টি লৈ কি ক'ব বিজেপিয়ে, যেহেতু প্ৰমোদ বড়োৰ সমষ্টি আৰু চব প্ৰমোদ বড়োৰ সমষ্টিত
আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই, তাত আমি সিদ্ধান্ত লোৱা নাই। এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই। মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ, তেওঁলোকে ৰিপৰ্ট দিব আমাক। স্যার বিটিআৰৰ একো নাই, মোৰ লগততো চবৰে ভাল। মইতো চবৰ লগতে ভাল, মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ। যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয়, তাৰ বাদে মোৰ চবৰ লগতে ভাল অসমত যিমান মানুহ আছে।